হাই ফ্ৰেণ্ডছ, মই আজি তোমালোকক জনাব বিচাৰিছোঁ যে আমাৰ ভাৰতীয় ৰেল ব্যৱস্থাত মহিলা যাত্ৰীসকলৰ বাবে কি কি ব্যৱস্থা আছে। সঁচাকৈ আমাৰ অসমৰ বহুত যুৱতী পঢ়া শুনাৰ ক্ষেত্ৰত হওক, চাকৰিৰ ক্ষেত্ৰত হওক, অসমৰ পৰা প্ৰায় অন্য ৰাজ্যলৈ আমি যোৱা দেখা পাওঁ। কিন্তু বা কেতিয়াবা বাধ্য হয়, নহয় জানো অকলশৰে। কিন্তু আমাৰ মা দেউতাহঁতে বহুত ভয় কৰে যে মোৰ ছোৱালীজনীক পঠাই দিম হয় অকলশৰে, কিজানি যাত্ৰাত কিছু বাধা বিঘিনি আহি পৰে, নহয় জানো। গতিকে ইয়াত কোনো ভয়ৰ কথা আহি নপৰে, কাৰণ আমাৰ ভাৰতীয় ৰেল ব্যৱস্থাত এটা লেডিজ কোটা বুলি এটা কোটা থাকে, আৰু সেই লেডিজ কোটাত অকল যুৱতীসকলকহে এলাউ কৰা হয়। সেই লেডিজ কোটাত অনলি লেডিজহে এপ্লাই কৰিব পাৰে ৰিজাৰ্ভেশ্যনত। গতিকে এই ৰেল ব্যৱস্থাত আমাৰ লেডিজক সুৰক্ষা দিবৰ বাবে আমাৰ যিটো ট্ৰেইনৰ যিটো লাষ্ট ডবা থাকে গাৰ্ডৰ, তাৰ আগৰ ডবাটো এডজাষ্ট কৰি দিয়া হয়, যাতে 24 আৱাৰ্ছ তেওঁলোকে চকুৰ আগত ৰাখিব পাৰে মহিলাৰ কোটাটো, মানে মহিলাসকলক। গতিকে তুমি চাব পাৰা, সাধাৰণতে যদি তোমাৰ লগত কোনোবা 4-5জন গৈছে কোনো কথা নাই, কিয়নো ঘৰৰ মানুহ যায়, নহয় জানো। 4-5জন যদি জাৰ্ণি কৰা, যদি তুমি অকলশৰে হয়, সদায় পৰাপক্ষত তুমি লেডিজ কোটাত এপ্লাই কৰিবা বা ৰিজাৰ্ভেশ্যন কৰিবা। কাৰণ তুমি যদি এটা কেবিনত তুমি এতিয়া 6টা ছিট থাকে 3 টায়াৰবিলাকত বা শ্লিপাৰবিলাকত, তাতে যদি তুমি অকলশৰে যদি যুৱতী, তাতে যদি 5জন ল'ৰাই যদি টিকেট সংগ্ৰহ কৰি তেওঁলোক যাত্ৰা আৰম্ভ কৰিছে, তুমি নিশ্চয় তুমি কমফৰ্টেবল নাপাবা, নহয় জানো। অলপ ভয় সংকোচ আহিব। গতিকে এই ভয় সংকোচটো আঁতৰাবলৈ হ'লে তুমি লেডিজ কোটাত এপ্লাই কৰিবা সদায়। আৰু এই লেডিজ কোটাটো সকলোৱে চকু নজৰ থাকে লেডিজ কোটাত, কিন্তু সকলো ছোৱালীসকল বা যুৱতীসকলে তেওঁলোকে বহুতে জানে যে মোৰ লেডিজ কোটাত গ'লে মোৰ যাত্ৰা সুৰক্ষিত হ'ব, গতিকে তেওঁলোকে এপ্লাই কৰে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই কোটাটোত কোনো এক্সেছ তোমালোকৰ পৰা টিকেটৰ মূল্য লোৱা নহয় দেই। আৰু লগতে তুমি যদি বিচৰা 11 বছৰৰ তলৰ ল'ৰা হওক বা ছোৱালী হওক, তুমি যিকোনো মানে তোমাৰ বাচ্ছা আৰু 11 বছৰ বা তাৰ তলত ল'ৰা বা ছোৱালী হওক, তুমি তাত এলাউ কৰে, তুমি লগত নিব পাৰা। গতিকে তুমি যেতিয়া ফৰ্মটো ফিল আপ কৰিবা বা ৰিজাৰ্ভেশ্যন যিখন ফৰ্ম, তাত তুমি গতিকে তেওঁৰ নাম, তোমাৰ নাম প্লাছ তোমাৰ যিটো তোমাৰ লগত যাব বাচ্ছা, তাৰ গোটেই ফুল এড্ৰেছটো তোমাক বিচাৰিব। আৰু তুমি যেতিয়া এপ্লাই কৰিবা, তেওঁলোকক টিকেট কাউণ্টাৰত ক'বা যে ছাৰ মোক লেডিজ কোটাত দিয়ক, লগতে বুজাই ক'বা। যিকোনো বস্তু নাজানিলে তেওঁলোকক সুন্দৰকৈ সুধিলে সুন্দৰকৈ বুজাই ক'ব। কাৰণ কিয় চোৱা, আমাৰ যেতিয়া আমি ব্যৱহাৰটো ভাল কৰোঁ ন, তেওঁলোকেও বুজাই ক'বলৈ ভাল পায়। কিন্তু আৰু মই বহুত জেগাত দেখিছোঁ, মই যেতিয়া মই বিহেভিয়াৰটো ভাল কৰোঁ নহয়, ওলটাই ৰেচপন্সটো তেওঁলোকেও ভালকৈ দিব বিচাৰে। গতিকে একো ডাঙৰ কথা নহয় নাজানাটো। যিকোনো কথা তোমালোকে জানিব বিচাৰিবা নাজানা ক্ষেত্ৰতো। এনেকুৱা দেখা পাওঁ, কিছুমান ট্ৰেইনত টিকেট কাটিবলৈ গ'লে ট্ৰেইনৰ টিকেট নাম্বাৰেই নাজানে, কিন্তু তেওঁলোকে সহায় কৰি দিয়ে। গতিকে এনেদৰে কিছুমান কথা আছে। গতিকে বহুত ভাল লাগিল তোমালোকক এই ডিছটো বা খবৰটো দিবলৈ বিচাৰিছোঁ, যিহেতু মই জানিছোঁ আৰু মোৰ ফ্ৰেণ্ডছে বহুত নাজানে বা নাজানিব পাৰে। একো ডাঙৰ কথা নহয়, কিয়নো মই ৰিচেণ্ট তোমাৰ 6 মাহমান আগত গম পাইছোঁ যে লেডিজ কোটা থাকে বুলি, আৰু ৰিচেণ্ট মই তোমালোকক জনাব বিচাৰিলোঁ। থেংক ইউ, গুড বাই, গুড নাইট।